আজি মই ৰাইড কৰি দেখাবলৈ আপোনালোকক ওলাইছো গতিকে আহক আমি মোৰ ৰাইড কৰাটো আপোনালোকে সকলোৱে এনজয় কৰিব বুলি ভাবিছো গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ राइड কৰিবলৈ গৈ আছে Hello guys, welcome back to my YouTube channel and আৰু মই আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু মোৰ সকলোকে নমস্কাৰ জনাইছো আজি একচুয়ালি মই দেৰগাঁৱলৈ আহিছিলো দেৰগাঁৱলৈ আহি আপোনালোকক ভাবিলো আজি আপোনালোকক কি দেখুৱাম গতিকে মোৰ লগৰীয়া সৈতে কথা পাতি ভাবিলো যে আজি এটা আপোনালোকক নতুনকৈ ভিডিঅ' এটা বনাই দেখুৱাও গতিকে আমি ভিডিঅ' কৰিবলৈ ষ্টাৰ্ট কৰিলো আৰু আজিনো কি ভিডিঅ' দেখুৱাম সেই গতিকে আমি ভাবিলো যে এটা ৰাইড কৰি দেখুৱাম আজি মোৰ একচুয়ালি মোৰ লগৰে এজনৰ আপাচি 160 খন আনিলো আৰু আপোনালোকৰ আগত এয়া ৰাইড আৰম্ভ কৰি অলৰেডি আপোনালোকক দেখুৱাইছোৱেই দেখিছে এয়া ৰাইড কৰিছো আপোনালোকে ভিডিঅ'ত দেখিছে নিশ্চয় 120 121 লৈকে পাইছেগি একচুয়ালি ইমানে স্পীড যায় বুলি মই ভাবিছো একচুয়ালি যিমান এক্সেল পকাইছো তাতকে মানে আগবাঢ়িয়ে নাযায় একচুয়ালি একৈছে মেইন নেকি মানে ইমানেই লাষ্ট আপোনালোকে দেখিছে এয়া আপোনালোকক দেখুৱাবলৈ পাই হকিও হৈছোঁ খালি তথাপিও অকণমান ভয় লাগিছে যিহেতু একো সেফটি নথকাকেও আমি ইমান স্পীডত চলাইছোঁ আৰু আপোনালোকক দেখুৱাবলৈ আগ্ৰহ কৰিছোঁ গতিকে ক্ষমা কৰিব সকলো দৰ্শকলৈকে মোৰ ক্ষমা বিচাৰিছোঁ আৰু তথাপিও আপোনালোকক এই ভিডিঅ'টো দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ আৰু সেই গতিকে ইচ্ছা প্ৰকাশ কৰাৰ কাৰণে আপোনালোকক এই ভিডিঅ'টো দেখুৱাবলৈ আগবাঢ়িছোঁ গতিকে প্ৰথমবাৰৰ বাবে আপোনালোকে ক্ষমা মাৰ্জনা কৰি মোৰ এই ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই আপোনালোকক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ আহ্বান জনাইছোঁ আৰু লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ আপোনালোকক অনুৰোধ কৰিছোঁ আৰু মোক আগুৱাই যোৱাত সহায় কৰিবলৈ আপোনালোকক সকলো অসমবাসী ৰাইজক মোৰ ফালৰ পৰা মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে দেখিছে এয়া কি ধুনীয়া দৃশ্য আমাৰ অসমখন বাৰু নিজকে বহুত গৌৰৱ কৰোঁ অসমখনক চাই আৰু আপোনালোকেও নিজকে অসমীয়া বুলি নিশ্চয় গৌৰৱ কৰে এয়া দেখিছে আপোনালোকে কি ধুনীয়া সৌন্দৰ্য কি ধুনীয়া প্ৰাকৃতিক দৃশ্য এয়া হ'ল ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ গুৱাহাটী অভিমুখে যোৱা ৰাস্তাখন এয়া দেখিছে আমি ৰাইড কৰি গৈ আছোঁ একচুৱেলি আজি কিন্তু ৰাইডটো কমাই দিয়া নাই মানে একদম শ্ল' আপ কৰাই নাই আমি একদম স্পীডতে গৈ আছোঁ যিমানখিনি এক্সেল পকাব পাৰিছোঁ ইমান পকাইছোঁ মানে 100ৰ পৰা মানে তললৈকে নামি যোৱা নাই বুলি ক'লেও বেয়া নহয় নেকি আপোনালোকে দেখিছে এয়া কিমান স্পীডত আমি গৈ আছোঁ আপোনালোকে কমেণ্ট কৰি জনাব যদি ভাল লাগে আৰু একচুৱেলি আমিতো ৰাইডাৰ নহয় তথাপিও ফাৰ্ষ্ট টাইম আপোনালোকৰ আগত আমি এই বাইকখনেৰে ৰাইড কৰি দেখুৱাবলৈ পাই সুখী হৈছোঁ আৰু আপোনালোকক সেই দৃশ্যবোৰ দেখুৱাবলৈ পায়ো সুখী হৈছোঁ আমাৰ অসমৰ দৃশ্যবোৰ দেখুৱাবলৈ পাই সুখী হৈছোঁ কোনোবা এই দৃশ্যবোৰ হয়তো দেখাও নাই গুৱাহাটী ছাইডৰ মানুহ কিছুমানে হয়তো আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টখন দেখাও নাই কিছুমানে প্ৰত্যেকজনে পোৱা নাই গতিকে সকলোৱে যাতে গাত নলয় এইবোৰ কথা তথাপিও আপোনালোকক যোনে দেখা নাই এই দৃশ্যবোৰ দেখুৱাবলৈ আমি পাই সুখী হৈছোঁ দেখুৱাবলৈ পাই সুখী হৈছোঁ আৰু আপোনালোকক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এনেকুৱা ভিডিঅ'বোৰ চাই থাকিবলৈ আপোনালোকক এণ্টাৰটেইনমেণ্ট কৰি দেখুৱাম বুলি আপোনালোকক মানে মোৰ ফালৰ পৰা কথা দিছোঁ এই গতিকে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিবলৈ নাপাহৰি যেতিয়াই আপোনালোকে ইউটিউব খুলি চাই যেতিয়া নটিফিকেশ্যন আহে তেতিয়া মোৰ ভিডিঅ'বোৰ আপোনালোকক কৰিবলৈ মোৰ ফালৰ পৰা অনুৰোধ থাকিব আৰু এয়া দেখিছে মিটাৰত আকৌ আপোনালোকক কেমেৰাটো কৰি দেখুৱাইছোঁ 121ত আমি গৈ আছোঁ 121 একচুৱেলি কম নহয় একচুৱেলি ইয়াৰ পৰা হাইয়ে নাযায় একচুৱেলি স্পীডে নাযায় ইমান এক্সেল পকাই চাইছোঁ কিন্তু ইয়াতকৈ বেছি যোৱা নাই বাৰু যোৱা নাই যদিও বাৰু এয়াই যথেষ্ট একচুৱেলি আমি ছেফটি থিংছটো পিন্ধা নাই জাষ্ট হেলমেটটো আছে আৰু জোতা আছে লং পেণ্ট চাৰ্ট আছে তাৰ বাহিৰে বেলেগ একো গ্ল'ভছো নাই হাতৰ মোজাও নাই তথাপিও ইমান স্পীডত গৈছোঁ আৰু ভালো লাগিছে বাৰু দেখুৱাই আপোনালোকক
এই ভিডিঅ'ৰ জৰিয়তে গোটেই অসমবাসীক দেখুৱাবলৈ পাইছোঁ ইউটিউবৰ যোগেদি আপোনালোকক ছ'চিয়েল মিডিয়াৰ যোগেদি আমি দেখুৱাবলৈ পাই নিশ্চয় সুখী হৈছোঁ আৰু আপোনালোকক বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ মোৰ এই ভিডিঅ'বোৰ ছাবস্ক্ৰাইব কৰি দিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ ভিডিঅ'বোৰ ভাল সম্পূৰ্ণভাৱে চাবলৈ আপোনালোকক মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ ছাবস্ক্ৰাইব কৰি দিবলৈ মোৰ চেনেলটো অনুৰোধ কৰিছোঁ আৰু মোৰ ভিডিঅ'বোৰ চাই যদি উপভোগ কৰে ভাল পায় তেতিয়া আপোনালোকক লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিবলৈ আপোনালোকক মই বিনম্ৰ অনুৰোধ কৰিছোঁ আৰু জীৱনত আগুৱাই যাবলৈ অনেকখিনি আপোনালোকৰ মৰম চেনেহ যাচিব বুলি আশাবাদী হৈছোঁ এয়া দেখিছে কেনেকুৱা ৰাইজ আপোনালোকে যদি কোনোবা দেখা নাই নিশ্চয়কৈ আপোনালোকে আমাক যোগাযোগ কৰিব পাৰিব আৰু আপোনালোকক দেখুৱাবলৈ আমি চেষ্টা কৰিম কি দৃশ্য দেখুৱাবলৈ লাগে এয়া আহি আছোঁ দেখিছে কেনেকুৱা লাগিছে গাইজ কমেণ্ট কৰি জনাব দেই দেখিছে নিশ্চয় এয়া কি ধুনীয়া দৃশ্য আৰু তেনেকেই আৰু ৰাইড কৰি গৈ আছোঁ এয়া হ'ল মোৰ লগৰীয়া একচুৱেলি মোৰ ভাইটি হয় একচুৱেলি ভাইটিজনে কেমেৰা কৰি গৈ আছে আৰু কি কৰিম ভাইটিজনে ভিডিঅ' কৰিবলৈ ভালকৈ হয়তো নাজানে আৰু আমিও হ'লোঁ নতুন ইউটিউবাৰ যদিও আপোনালোকক দেখুৱাবলৈ ইচ্ছা কৰিছোঁ কিমান পাৰোঁ ভাল দৃশ্যবোৰ দেখুৱাবলৈ ইচ্ছা কৰিছোঁ আশা কৰোঁ আপোনালোকে সকলোৱে আঁকোৱালি ল'ব আমাৰ ভিডিঅ'বোৰ আৰু আমাক মৰম চেনেহ যাচিব এয়া দেখিছে এয়া হ'ল মোৰ ভাইটি আৰু আগত মই চলাই যোৱাজন হ'লোঁ মই আপোনালোকক মৰম চেনেহ যাচিবলৈ মই বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ বাৰম্বাৰ অনুৰোধ কৰিছোঁ কৰি যাম আৰু কৰি থাকিম আৰু আগলৈকে আমাৰ অসমবাসীৰ পৰা মৰম চেনেহ পাম বুলি আশাবাদী হৈছোঁ গতিকে আপোনালোকেনো মোবাইলটো খুলি চাই ইউটিউবটো খোলোঁতে আপোনালোকে যদি মোৰ ভিডিঅ'টো পায় তেতিয়া ছাবস্ক্ৰাইব কৰি দিবলৈ আপোনালোকক বিনম্ৰ অনুৰোধ কৰি আছোঁ কৰিম আৰু কৰি থাকিম আৰু একো অসন্তোষ নকৰি পেলানি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আপোনালোকক বিনম্ৰ অনুৰোধ কৰিছোঁ আৰু ঠিক আগলৈকে আপোনালোকক এনেকুৱা ভিডিঅ'বোৰ দেখুৱাই যাবলৈ মই এণ্টাৰটেইন কৰি যাবলৈ পৰাকৈ আপোনালোকে আশীৰ্বাদ কৰিব বুলি আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিম এতিয়া দেখিছে ব্লগ বুলি কওঁতে মই সকলো ধৰণৰে ব্লগ বনাবলৈ ইচ্ছা কৰিছোঁ আৰু যি পাম তাকেই বনাম আপোনালোকৰ আগত যি ভাল দেখোঁ তাকেই দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে যদি কিবা চাবলৈও ইচ্ছা কৰে তেতিয়া মোক কমেণ্ট কৰি জনাবলৈ আপোনালোকক মই অনুৰোধ কৰিছোঁ আৰু যেতিয়াখন এই পদক্ষেপ লৈছোঁ আপোনালোকক কিছুমান ভাল সুন্দৰ দৃশ্যবোৰ যেতিয়াখন দেখুৱাবলৈ চেষ্টা কৰি ভাবিছোঁ দেখুৱাই যামেই বুলি আশাবাদী হৈছোঁ আৰু আপোনালোকে আশা কৰিব পাৰিব আৰু আপোনালোকে যদিহে কমেণ্ট কৰি মোক কয় যে কোনটো দৃশ্য দেখুৱাব লাগে কোনটো কেনেকুৱা ধৰণৰ ভিডিঅ' দেখুৱাব লাগে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু গতিকে আপোনালোকে মোক মৰম চেনেহ যাচিব বুলি মই আশাবাদী হৈছোঁ এয়া দেখিছে নহয় এয়া ষ্টাইল মোৰ লগৰীয়াজনৰ ষ্টাইল দেখিলে হেলমেট খুলি আৰু ইমান স্পীডত গৈ আছোঁ এজন আৰু কি ক'ব ষ্টাইলিছ মেন দেখিলে এয়া হেলমেট নালাগেই এইজন পুলিচে যে ধৰিলে মানে দুটাকে যে টিকাত এনেকুৱা কোবাব নিজকে মানে ভাবিয়ে পোৱা নাই পুলিচেই পাহৰি গৈছে কিন্তু পুলিচে যে আমাক পালে কি কৰিব তাৰ একোৱেই মানে ভাবিবলৈ সময়ে নাই এইজনৰ দেখিলে গতিকে এয়াহে আৰু মইনো কিনো ক'ম মই একচুৱেলি ইমান স্পীডত আহি আছোঁ পিছফালেতো মই মন কৰিবই পৰা নাই এইজনে যে এনেকুৱা কাণ্ড কৰি আহিছে মই যেতিয়া এই ভিডিঅ'টো চাইছোঁ তেতিয়াহে মই প্ৰত্যক্ষ কৰিছোঁ যে এই মোৰ লগৰীয়াজন যে এনেকুৱা বদমাচি কৰি আহিছে কি কৰিম গাইজ আপোনালোকেও কমেণ্ট কৰি জনাব এই ল'ৰাজনক কি কৰিলে হ'ব মোৰ লগৰীয়াজনক গতিকে দেখিছে আহি আমি নুমলীগড় পাৰ হ'লোহি হৈ আমি গৈ আছোঁ আৰু ঠিক তেনেকৈ এতিয়া বেছি দেৰি নাই আৰু আন্ধাৰো হৈ আহিছে পিছবেলা হ'ল সেই গতিকে বেছিকৈ দীঘলীয়া নকৰোঁ আপোনালোকৰ আগত এতিয়া বেছি সময় নাই বাৰু তথাপিও দেখুৱাইছোঁ যিমান পাৰোঁ এতিয়া মোৰ লগৰীয়াজনক চলাব দিছোঁ দেই এই মাজতে একচুৱেলি ৰখোৱাডোখৰ আপোনালোকক মই ভিডিঅ' কৰি দেখুৱাবলৈ নোৱাৰিলোঁ এই দেখিছে নহয় আগতো এজন ৰাইডাৰ গৈ আছে কেনেকুৱা লাগিছে ৰাইজ কমেণ্ট কৰি জনাব দেই
এয়া মোৰ লগৰীয়াজনে চলাই আছে একচুৱেলি ভালে চলায় বাৰু তথাপিও ইমান এটা এক্সপিৰিয়েঞ্চ নাই বুলি মই ভাবোঁ মোৰ সমান এক্সপিৰিয়েঞ্চ নাই নেকি মই এয়া ভিডিঅ'টো কৰিছোঁ আপোনালোকৰ আগত কিমান কষ্ট কৰি তলৰ পৰা কেমেৰা কৰি পেলাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যাতে আপোনালোকক ধুনীয়াকৈ দেখুৱাব পাৰোঁ সেই গতিকে মই ইমান ধুনীয়াকৈ কেমেৰাটো কৰিবলৈ চেষ্টা কৰিছোঁ যি 100 স্পীডত গৈ থকাত অৱস্থাত যদি মই এই মোবাইলটো ধৰি কেনেকৈ ধৰিছোঁ আপোনালোকে অকণমান ভাবি চাব আৰু মোক মৰম চেনেল যাচিবলৈ আপোনালোকক বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ বাৰম্বাৰ অনুৰোধ কৰিছোঁ যাতে মোৰো চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰি মৰম যাচি মোৰ চেনেলটোত যাতে ছাবস্ক্ৰাইব কৰি আগুৱাই নিয়াত আপোনাৰ হবে 100% পৰা 100% সহযোগ কৰে বুলি আপোনালোকৰ আগত আশাবাদী হৈ আপোনালোকৰ আগত এই ভিডিঅ'বোৰ দেখুৱাই থাকিবলৈ ইচ্ছা প্ৰকাশ কৰিছোঁ গতিকে আগলৈকে ভিডিঅ'বোৰ দেখুৱাই যাম আপোনালোকক নতুন ভিডিঅ' দেখুৱাই যাম আৰু আপোনালোকে যি ভিডিঅ' দেখে নটিফিকেশ্যন যি ভিডিঅ' পায় আপোনালোকে উপভোগ কৰি যাব বুলি পেলাই বিশ্বাসী এয়া দেখিছে এয়া ধুনীয়াকৈ চলাই গৈছে ল'ৰাজনে আপুনিতো বহুতেই গালি গালাজ দিলোঁ আপোনালোকে দেখিলেই আৰু কমেণ্টতো হয়তো দিব চাগে আপোনালোকে দেখিছে এয়া ইমান ধুনীয়াকৈ চলাইছে তথাপিও বাৰু গালি দিবলগীয়া হয় কেতিয়াবা কাৰণ হেলমেট কেতিয়াবা খুলি লৈ আহে আজি আপোনালোকে দেখিলেই অকণ আগত 120 110 আহি থকা উপৰিও সেইজনে হেলমেট খুলি লৈ কেনেকুৱা ষ্টাইল কৰি নিজৰ চেহেৰাটো দেখুৱাবৰ কাৰণে আপোনালোকৰ আগত যিবোৰ নিয়ম কাণ্ড কৰিলে তাক বাৰু ময়ো মোৰ ফালৰ পৰা বেয়া পাইছোঁ হ'লে কি হ'ব ইমান স্পীডত আহি আছোঁ যদি বাই চান্স কিবা এটা হৈ গ'লেতো আমি নিজকে নিজে ৰিস্ক ল'ব লাগিব নহ'লে কোনে ৰিস্ক ল'ব আপোনালোকক দেখুৱাবলৈ গৈছোঁ তথাপিও আমাৰ ভুলভ্ৰান্তি অপৰাধৰ প্ৰতি আমি ক্ষমা মাৰ্জনা বিচাৰিছোঁ আপোনালোকৰ আগত আৰু আগলৈকে কিছুমান ভুল হ'বলৈ গৈ থাকিলেও বা ভুল কৰিলেও আপোনালোকক শুধৰাই দিবলৈ আপোনালোকক মই বিনম্ৰতা অনুৰোধ কৰিছোঁ যদিহে আমাৰ ক'ৰবাত ভিডিঅ' কৰোঁতে আপোনালোকক ভিডিঅ' কৰি দেখুৱাওঁতে অনেকখিনি ভুলভ্ৰান্তি অপৰাধ হ'ব পাৰে তাৰে প্ৰতি আমি ক্ষমা মাৰ্জনা বিচাৰিছোঁ আৰু যি ভুল হয় তাকে দাঙি ধৰি আমাক ভুলৰ শুধৰণি কৰিব পৰাকৈ আপোনালোকে ৰাস্তা দিব বুলি আৰু কমেণ্ট বক্সত কি ভুল কৰিছোঁ জনাব বুলি আমি আশাবাদী হৈছোঁ যদিহে ভুল কৰা নাই জীৱনত আগুৱাই যাব পৰাকৈ অনেকখিনি আপোনালোকৰ মৰম চেনেহ যাচিব বুলি আমি বিনম্ৰতা অনুৰোধ কৰিছোঁ মোৰ ফালৰ পৰা আৰু জীৱনত আগুৱাই যোৱাত অনেকখিনি আমাক সহযোগ কৰিব বুলি আশাবাদী হৈছোঁ আৰু এয়া দেখিছে আমি প্ৰথমবাৰ আপোনালোকৰ আগত ৰাইড কৰি দেখুৱাইছোঁ দেই ৰাইজ ভুলভ্ৰান্তি অপৰাধক নধৰি আমি আপোনালোকক যি এণ্টাৰটেইনমেণ্ট কৰিছোঁ তাকে আপোনালোকে তাতে সুখী হৈ আমাৰ ভুলভ্ৰান্তি অপৰাধকো আপোনালোকে বাৰু শুধৰাই দিব বুলি আপোনালোকৰ আগত মই আত্মবিশ্বাসী হৈছোঁ গতিকে ইয়াত দেখিছে ইমান ধুনীয়াকৈ এতিয়া আকৌ মই চলালোঁ একচুৱেলি এয়া হ'ল মই এয়া ৰাইড কৰি গৈ আছোঁ মোৰ লগৰীয়াজন ভিডিঅ' কৰি গৈ আছে দেখিছে নহয় এতিয়াহে হেলমেট পিন্ধিছে কিন্তু অথনি বাৰু অকণ ভুল কৰিলে দেখিলে নটেংকি দেখিলে দুটা আঙুলি দেখুৱাইছে আপোনালোকৰ আগত কি বুলি দেখুৱাইছে হাই বুলি দেখুৱাইছে নে বাই বুলি দেখুৱাইছে নাজানো আৰু এয়া দেখিলে ইমান টাউনৰ মাজতো আমি কেনেকৈ স্পীডকৈ গৈ আপোনালোকক মানে জিঅ'টো আগত থৈ আপোনালোকক ভিডিঅ' দেখুৱাবলৈ চেষ্টা কৰিছোঁ গতিকে আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰি দিব দেই ৰাইজ আৰু মোৰ মৰম চেনেল যাচিব বুলি আপোনালোকৰ আগত মই বিনম্ৰতা অনুৰোধ কৰিছোঁ ৰাইজ তেনেকৈ আৰু আগলৈকে আৰু নতুন ভিডিঅ' কি বনাই আপোনালোকক দেখুৱাই যাব পাৰোঁ সেয়াহে আৰু ভাবিছোঁ যাতে ভাল ভিডিঅ'বোৰ আপোনালোকক দেখুৱাব পাৰোঁ ভাল দৃশ্যবোৰ দেখুৱাব পাৰোঁ আৰু কিমাননো ক'ম আৰু ইমানকে কৈ মোৰ ভিডিঅ'টো সামৰণি মাৰিব বিচাৰিছোঁ আৰু সকলোকে অসমবাসীলৈ মোৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু জয় আই অসম বাই।